নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে তৃতীয় শ্ৰেণীৰ স্পন্দন কিতাপটোৰ অধ্যায় নম্বৰ 1ৰ বান্দৰ আৰু টুকুৰা চৰাই পাঠটোৰ প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তো দেৰি নকৰি আমি পটাপট ভিডিঅ'টোলৈ আহোঁ। ক্ৰিয়াকলাপ পাঠ বিহিক 1 নম্বৰত কি লিখা আছে? 1 নম্বৰত লিখা আছে আলোচনা কৰোঁ আৰু লিখোঁ আহা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে টুকুৰা চৰাইবোৰে কোনজোপা গছত বাঁহ সাজি আছিল? উত্তৰটো তোমালোকে লিখিবা। টুকুৰা চৰাইবোৰে নাৰিকল গছত বাঁহ সাজি আছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল? উত্তৰত তোমালোকে লিখিবা বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল? উত্তৰত তোমালোকে লিখিবা বান্দৰজাকে গছৰ তলত বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় লৈছিল। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে ঠাণ্ডাত ঠক ঠককৈ কোন কঁপিছিল? উত্তৰত তোমালোকে লিখিবা ঠাণ্ডাত ঠক ঠককৈ বান্দৰজাক কঁপিছিল। 2 নম্বৰত কি লিখা আছে? 2 নম্বৰত লিখা আছে উত্তৰ কোৱা আৰু লিখা। হেৰৌ নাভাঙিবি নাভাঙিবি, চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে, সকলোৱেতো বাঁহ সাজিব নাজানে। ক আখৰত লিখা আছে কথাষাৰ কোনে কাক কৈছিল? উত্তৰত তোমালোকে লিখিবা উক্ত কথাষাৰ বয়সীয়াল বান্দৰটোৱে আন দুটামান বান্দৰক কৈছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে সিহঁতে কিয় ঘৰ নাসাজে বাৰু? উত্তৰত তোমালোকে লিখিবা সিহঁতে ঘৰ নাসাজে কাৰণ সকলো প্ৰাণীয়ে ঘৰ বাঁহ সাজিব নাজানে। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাঁহ সাজিব নাজানে? উত্তৰত তোমালোকে লিখিবা বান্দৰৰ বাহিৰে আৰু গৰু ছাগলী, গৰু কুকুৰ মেকুৰী আৰু বিভিন্ন ধৰণৰ জীৱ জন্তুৱে বাঁহ সাজিব নাজানে। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে তলৰ প্ৰশ্নসমূহ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। এইখিনিতে কওঁ তোমালোকে কিতাপখন লগত লৈ বহিছা নহয়। কিতাপখন লগত লৈ নবহিলে কিন্তু তোমালোকে শুদ্ধভাৱে উত্তৰটো লিখিব নোৱাৰিবা। ঠিক আছে, সেইকাৰণে লগত লৈ বহিবা আৰু লিখি ল'বা। ঠিক আছে। বান্দৰজাকক বৰষুণত তিতি থকা দেখা পাই টুকুৰা চৰাইটোৱে কৈছিল, তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে, তোমালোকেও আমাৰ দৰে বাঁহ একোটা সাজি নোলোৱা কিয়? আমি চোন ঠোঁটেৰেই বাঁহ সাজি লৈছোঁ চোৱা। এই কথাখিনি কৈ চৰাইটোৱে বান্দৰটোক ক খং কৰিছিল, খ উপদেশ দিছিল, গ অপমান কৰিছিল, ঘ ইটিকিং কৰিছিল। উত্তৰটো তোমালোকে লিখিবা খ আখৰটো, কিয়নো উপদেশ দিছিল। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা। ঠিক আছে, আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা। ঠিক আছে। 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে ৰছীডালত ওলমি থকা শব্দসমূহ লৈ তলৰ বাক্যসমূহ পূৰাও আহা। তোমালোকে কিতাপখন লগত লৈ বহিছা নহয়, ধুনীয়াকৈ চাই ল'বা আৰু মই উত্তৰত লিখি দিছোঁ, ধুনীয়াকৈ মিলাই পিনে লিখি ল'বা। ঠিক আছে। এইটো কি দিছে আমাক? খালী ঠাই পূৰ কৰিবলৈ দিছে, সেইকাৰণে তোমালোকে খালী ঠাইবোৰ পূৰ কৰি ল'বা। ঠিক আছে। ক আখৰটো দিছে ড্ৰেছকৈ বৰষুণ আহিছিল। উত্তৰত তোমালোকে লিখিবা কিন কিনকৈ বৰষুণ আহিছিল। খ আখৰটোত কি দিছে? খ আখৰটোত দিছে বান্দৰজাক বৰষুণত তিতি ড্ৰেছ হৈছিল। উত্তৰটো তোমালোকে লিখিবা বান্দৰজাক বৰষুণত তিতি জুৰুলি জুপুৰি হৈছিল। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে সিহঁতে ঠাণ্ডাত ড্ৰেছকৈ কঁপিবলৈ ধৰিছিল। উত্তৰত তোমালোকে লিখিবা সিহঁত ঠাণ্ডাত ঠক ঠককৈ কঁপিবলৈ ধৰিছিল। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে কেইটামান বান্দৰে মনৰ ভিতৰত ড্ৰেছ আছিল। উত্তৰত তোমালোকে লিখিবা কেইটামান বান্দৰে মনৰ ভিতৰত গুজৰি গুমৰি আছিল। ঙ আখৰটোত কি লিখা আছে? ঙ আখৰটোত লিখা আছে সিহঁতে চৰাইৰ বাঁহবোৰ ড্ৰেছ ভাঙিবলৈ খুজিছিল। উত্তৰত তোমালোকে লিখিবা সিহঁতে চৰাইৰ বাঁহবোৰ টানি আজুৰি
ভাঙিবলৈ খুজিছিল। প্ৰথম ছত কি লিখা আছে? প্ৰথম ছত লিখা আছে দুটামান বান্দৰে দাঁত নিকটাই ড্ৰেছ আছিল। উত্তৰত তোমালোকে লিখিবা দুটামান বান্দৰে দাঁত নিকটাই খেকাই আছিল। এতিয়া বুজি পাইছা নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল? এইটো 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে এঘৰ মানুহত এখন ফল মূলৰ বাগিচা আছিল। এই বাক্যটোত আছিল শব্দটোৱে আগতে থকা অৰ্থ বুজাইছে। এনেদৰে আগতে হৈ যোৱা, থকা, খোৱা আদি কৰা আদি অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। তোমালোকে পাঠটোত লিখিবা বা বহীত লিখি ল'বা। মই ধুনীয়াকৈ উত্তৰত কৈ দিছোঁ। উত্তৰটো হৈছে আছিল, থাকিছিল, খাইছিল, কৰিছিল, আহিছিল, লাগিছিল। 6 নম্বৰত কি লিখা আছে? 6 নম্বৰত লিখা আছে তলৰ তালিকাখনৰ শব্দবোৰ ভালদৰে পঢ়ি চোৱা আৰু সঠিক ঘৰত ৰাজ চিনটো দিয়া। তোমালোকে তলত দিয়া আছে উত্তৰটো লিখি ল'বা। উত্তৰটো তোমালোকে ধুনীয়াকৈ মিলাই পিনে লিখি ল'বা, ঠিক আছে? শব্দ এটা বুজোৱা, দুটা বা তাতোধিক বুজোৱা। যেনেকুৱা ইয়াত ৰাইট চিন দিয়া আছে তোমালোকে ঠিক তেনেকুৱা ৰাইট চিনটো দি লিখি ল'বা, ঠিক আছে? ইয়াত কি কৈছে আমাক? জ্ঞান সম্প্ৰসাৰণ। 7 নম্বৰত কি দিছে? 7 নম্বৰত দিছে বান্দৰজাকক বৰষুণত তিতি থকা দেখি টুকুৰা চৰাইবোৰে দুখ কৰিছিল। তলৰ পৰিস্থিতিবোৰত তুমি কি কৰিবা? ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে তোমাৰ দেউতা বেমাৰ হৈ বিচনাত পৰি আছে। উত্তৰটো মই লিখি দিছোঁ, ছাত্ৰ ছাত্ৰী নিজে কৰা। তথাপি তোমালোকে চিন্তা কৰি লিখিবা। তোমাৰ ককা দেউতাৰ বেমাৰ হৈ যদি বিচনাত পৰি আছে তোমালোকে কি কৰিবা? নে দৰৱ দিবা, নে মেডিকেললৈ নিবা, ভাত পানী যোগান ধৰিবা? তোমালোকে নিজে ভাবি চিন্তি কৰি ল'বা, ঠিক আছে? খ আখৰটোত লিখা আছে তোমাৰ সমনীয়া খেলত বিজয়ী হৈছে। উত্তৰটো ছাত্ৰ ছাত্ৰী নিজে কৰা, মই লিখি দিছোঁ। কিন্তু তোমালোকে তোমাৰ সমনীয়াই যদি খেলত বিজয়ী হৈছে তুমি তাক কি কৰিবা? নিশ্চয় উৎসাহ জনাবা, নহয় জানো? গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে তোমাৰ সন্মুখত চৰাই পোৱালি এটি বাঁহৰ পৰা সৰি পৰিছে। ইয়াতো মই দিছোঁ ছাত্ৰ ছাত্ৰী নিজে কৰা। কিন্তু তোমালোকে হয় চৰাই পোৱালিক তাৰ মাকজনীৰ ওচৰত এৰি দিবা। মাকজনীক যদি তোমালোকে নোপোৱা তেতিয়া নিশ্চয় তোমালোকে তাক যতন কৰিবা, নহয় জানো? এনেকুৱাই মিলাই পিনে লিখি ল'বা, ঠিক আছে? ঘ আখৰটোত কি লিখা আছে? টুকুৰা চৰাইৰ ঠাইত তুমি হোৱা হ'লে বান্দৰকেইটাক কি কৰিলাহেঁতেন? ইয়াতো উত্তৰত দি দিছোঁ ছাত্ৰ ছাত্ৰী নিজে কৰা বুলি। কিন্তু তোমালোকে হয়তো বান্দৰৰ জেগাত তোমালোকে খেদিলাহেঁতেন, নে তাক কিবা ফল মূল দিলাহেঁতেন। সেইবিলাক তোমালোকে ধুনীয়াকৈ ভাবি চিন্তি লিখি ল'বা, ঠিক আছে? প্ৰকল্প। 8 নম্বৰত কি লিখা আছে? কোনবোৰ চৰায়ে নিজৰ বাঁহ নিজে সাজে তাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰত মই দি দিছোঁ কপৌ, ভাটৌ, শালিকা, মৌপিয়া আদি। আৰু বাকীবোৰ তোমালোকে নিজে নিজে বিচাৰি আৰু লিখিবা, ঠিক আছে? খ আখৰটোত কি দিছে? খ আখৰটোত দিছে বিভিন্ন চৰাইৰ বাঁহৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰিবা। তোমালোকেও তেনেকুৱা ঠিক ধৰণে সংগ্ৰহ কৰি আৰু তোমালোকে এলবাম প্ৰস্তুত কৰিবা, ঠিক আছে? আৰু এই ভিডিঅ'টো তোমালোকৰ নিশ্চয় সহায় হৈছে। সেইটো কাৰণে এটা লাইক কৰি দিবা আৰু এটা কমেণ্ট কৰি দিবা আৰু পাৰিলে শ্বেয়াৰ এটা কৰি দিবা, ঠিক আছে? আৰু ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ।